নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ বাবলু ব্লগছলৈ। মানে কি হ'ল, এতিয়া আজিতো ৰ'দটো দিছে, বহুত ভাল লাগিছে। ৰাস্তা পদূলিবিলাক শুকাইছে অলপ অলপ, তো ভাল লাগিছে। এতিয়া মানে আমাৰ ইয়াতে আগতে নৈ এনেকৈ এৰি থৈ যোৱা এটা সুঁতি আছিলে, সেই সুঁতিটোত মানে এতিয়া ভূ বনাইছে। সিটো পাৰে মানুহ আছে 2-3-4 ঘৰমান, তাত গৈ আছোঁ। এতিয়া ভূ বনাইছে, ভূ চলাম। সৰুতে চলোৱা না, তো এতিয়া অলপ ডাঙৰ হ'লোঁ কাৰণে চলোৱা নাই। আজি গৈ আছোঁ এতিয়া চলাবলৈ। তো তাকে ভাবিলোঁ সৰু সুৰা এটা ভিডিঅ'কে বনাই দিওঁ নে কি। তো এতিয়া বনাবলৈ গৈ আছোঁ, ভূ চলাম, চাব আমাৰ গাঁৱৰ পৰিৱেশ হা। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু দেই। 360 এটা লৈ লৈছোঁ। তো মানে এইবিলাক গোটেইবিলাক পানী হৈ গৈছে। এতিয়া খেতি কৰিবলৈ ভাল হ'ব। এতিয়া ইমান পানী হৈ গৈছে, ধুনীয়াকৈ চব হাল বাই থৈ দিয়া আছে আগতে। এতিয়া গেলিলে তো ভাল হৈছে। আমাৰ এইফালে দাদা এজন, আমাৰ মানে খুৰাই হ'ব আৰু, বাৰীৰ পৰা আহি আছে। তো এইটো ভিউটো পূৰা পানী হে এইটো এটা হেৰি বগলীখিনি ধুনীয়াকৈ জাক পাতি গৈছিলে। ক'লৈ গ'লনো এইখিনি মৰাখিনি? আমাৰ এইটো ৰাস্তাটো, আমাৰ মেইন দুলীয়াজান নাহৰকটীয়া যেনি যোৱা ৰাস্তাটো এইটোৱে হয়। দেখিছে নহয়, পকা নহয়, কেনেকুৱা একদম কেঁচা। ৰাস্তাটো ইমান ভালো, মানে ইমান সুবিধাজনকো নহয়, ইমান বেয়াও নহয়, মানে মোটামুটি ঠিকেই আছে আৰু। লাহে ধীৰে বনিব লাগে, এতিয়া কি হয় চাওঁ। এইফালে ককাই এজনে পিছফালে কিবা আনি আছে। কি আনিছে? চাউল কণটলৰ পৰা। অঁ অঁ, খবৰ খাতি ঠিকে আছে? খবৰ খাতি ঠিকে আছে এতিয়া। ঠিকে আছে দিয়ক, হয় নাই? এতিয়া ক'লৈ ওলাইছে আপুনি? এইফালে এনেই অকণমান পানী চানী হৈছে নাই, চাব আহিছোঁ। বানপানী হৈছে আমাৰ এইফালে, পুৰাই হৈছে। পানী পূৰা হৈছে ন? পুৰা হৈছে, হালেই বন্ধ হৈছে এতিয়া। অঁ সেইটোৱে এতিয়া ৰুবলৈ কঠীয়া হৈছে, হুম। তাতে এতিয়া ৰুব পলে নহৈছে আৰু। অঁ তাকে পানীৰ পৰা অঁ আজি ৰ'দ ওলাইছে, আজিৰ পৰা যদি শুকাই তেতিয়া ভাল হ'ব আৰু। ভাল হ'ব। কাইলৈ মানৰ পৰা হাল চাল চলাব পৰা হ'বগৈ। হুম। তাকে আৰু এতিয়া হয় নাই? অঁ এতিয়া মানে এইবিলাক চব এইবিলাক চব মানে পূৰা পানী হৈ গ'ল। এখন থান হয়, এখন আমাৰ থান বুলিয়ে কয় মানে। এখন এই গছজোপা মানে বহুত পুৰণি গছ। এই গছজোপা কেতিয়া হয় কোনো আমি নাজানো। আমাৰ দেউতাহঁতৰ দিনৰ মানৰ পৰা আছে মানে এই গছজোপা। বহুত পুৰণা গছ, ইয়াত পূজা চূজা কৰে, মানে এনেকৈ কৰিব পাৰি আৰু পূজা। বহুত পুৰণা গছ হয় এজোপা, এনেকৈ আছে এতিয়া মানে। সেই ইয়াত কচু খেতি কৰিছিলে। তো মানে এতিয়া কচুখিনিতো পানী হৈ গ'লতো বেয়া হৈ যাব পাৰে দেই। মানে এনেকৈ পানী হৈছে ইয়াত, মানে আমাৰ এইফালে পানী হৈছে ইমান। মানে হেৰি দিগদাৰো দিয়া নাই পানীখিনিয়ে, যেনেকৈ এতিয়া নামনি ফাললৈ মানে বহুত এতিয়া পানী হৈছে না জেগাই জেগাই। এতিয়া গুৱাহাটী ফাললৈ ইমান পানী হৈছে, মানুহবিলাকৰ ইমান অশান্তি হৈছে, গৰু ছাগলী বহুত মৰিছে। তো মানে আমাৰ এইফালে এনেকুৱা ইমান অৱস্থাটো মানে এনেকুৱা হৈ গ'ল নাই, পানী পৰা ঠিকে আছে। মানে এতিয়া কি ক'ম, গৰু ছাগলীবিলাক চৰিবলৈ কাৰণে অকণমান দিগদাৰ হৈছে আমাৰ ইয়াত দেই। বাকীতো ইমান প্ৰব্লেম মানে দিগদাৰ হোৱা নাই পানীখিনিৰ পৰা, এনেইতো ভালেই হৈছে। মানে আমাৰ ইয়াৰ ককা এটা এতিয়া ব্ৰইলাৰ আনিবলৈ গৈছিলে আৰু, মানে ইয়াক ৰখাব লাগিব। ইয়াৰ ওচৰত কিবা আছে নেকি সুধি চাম, গুটকা চুটকা। ৰখিব এই এইবিলাকে হৈছিল আগতে নদীৰ সুঁতি। এতিয়া সলাই দিলে বাৰু, ইয়াত এতিয়া নদী নাই আৰু। মানে সিটো একদম সিফাললৈ আছে, বহুত দূৰত আছে নদীখন। ইয়াৰ পৰা পানী পূৰা হৈ গৈছিলে। তো মানে ভূখন আগত আছে, এতিয়া ভূখন চলাবলৈ আৰু গৈ আছোঁ ভূ চলাবলৈ আৰু দেই। ভাল লাগিব ফূৰ্তি। বাৰিষাৰ বনত অ' বাবু পৰিছেনে মনত তোৰ বাবু, বঠা মাৰিছিলোঁ যে কলৰে নাৱত। তই এতিয়া গৈ আছোঁ আৰু ভূ চলাবলৈ। আজি পূৰা বৈঠা মাৰ ৰে হ'বগৈ আৰু। এতিয়া আমি ভিডিঅ' আৰম্ভ কৰি আছোঁ দেই। পূৰা পানী। তো আহি পাই গ'লোহি। এখনেই হৈছিলে মানে আগতে এনেকৈ নদীৰ সুঁতি হৈছিলে। তো এতিয়া আৰু আমি আহিছোঁ ভূখনো সিটো পাৰত আছেগৈ, সেইটো পাৰত আছে, আনিব লাগিব এতিয়া। কাৰোবাক চিঞৰিম। তো এতিয়া মানে ভূ
পুৰা পানীও দেখিলে আৰু দেই। তো এতিয়া আমাৰ ইয়ালৈ ভূ আনি আছে, ভূ পটাপটান উঠিব লাগে না। পটাপটান এই দুডাল লগাই লৈ দুডাল পুৰা পানী। এতিয়া আমি পুৰা ইয়াত এতিয়া ভূ চলাম, ভূ আহি আছে। আহিব দে চিধা আহিব দে ডাইৰেক্ট উঠিম, ঘূৰিম আজি পুৰা হয় তালৈকে যাম। তো কৃষ্ণ প্ৰভু কৃষ্ণ। তো আমাৰ পোৱালীয়ে চলাই আছে, পোৱালীয়ে নাও চলাই আছে আৰু আমি উঠিম এতিয়া হাৱালৈকে যাম, আগলৈকে যাম। তো এতিয়া আমি আকৌ হে আগৰ ফালে লৈ যাম আৰু কিমান আপোনালোকে ইয়াত দেখিছে এতিয়া এইডাল ডুবি গৈছে, নেপায়গৈ। আৰু এইডাল দেখিছে, ভালদৰে চাই লওক। এইটো কিন্তু আলি এতিয়া ডুব নাখায়। চাওক আমি কিমান গভীৰ দত বুলি ভয়ংকৰ জেগাত আছোহি। আমাৰ যদি ভূখন কিবা হৈ যায় আমি কি হ'ম বাৰু? এইবোৰ অল্পনো নি? এইটো আৰু ডাইলগটো নিয়ৰ লোৱা। মোৰ গাত হ'ব লাগিব এতিয়া চুলি কাটি। মনলে উভতি আহে তোৰে মোৰে ধেমালিত। একেবাৰে দে কালি ভিডিঅ' হ'ব, ধৰণৰ ভিডিঅ' কওক না। Second to my YouTube channel, আপোনালোকে দেখিব পাইছে 606 বাবলু ব্লগ। 06 বৰাদা ইউটিউব চেনেল। ৰঙালাও দেখো কি ষ্টাইল ভিডিঅ' কৰিছে, একে থঙা। ইফালে কাট। এইটো মাৰিব নেকি? ধৰণৰ আপোনাক মাৰিব বিচাৰিছে নেকি? গ'ল এডাল গ'ল। নাই যা ধৰ। এইটো ভাড়া চাইকেল। কি হ'ল? 10 টকা ডাইৰেক্ট 10 টকা। হ'ল কি তোৰ ন? হ'ল কি তোৰ? আঁতটো ইফালে কাটা, আঁতটো। 10 টকা ডাইৰেক্ট। খুৱাই অনা আঁতটো কাট।